হেল্ল' গাইছ, আজি আমি যাবলৈ ওলাইছোঁ বজাৰলৈ। আপোনালোকে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আমি যাই আছোঁ আজি বজাৰলৈ। এয়া আহি পেলাই আমি বজাৰলৈ। এইবিলাক হ'ল আমাৰ বজাৰ। এইখন হৈছে আমাৰ গৰুৰ বজাৰ। আপোনালোকৰ কেনে লাগিছে কমেণ্ট বক্সত জনাব। এয়া চাওক আমাৰ গৰু, ইমান ডাঙৰ ডাঙৰ গৰু আছে ইয়াত। তাৰপিছত আপোনালোকক আমাৰ বজাৰ দেখুৱাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখন হৈছে আমাৰ বজাৰ। এয়া চাওক আমাৰ বজাৰ, আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক। তাৰপিছত আমি এতিয়া যাই আছোঁ মোৰ জোতা কিনিবলৈ, আপোনালোকক দেখুৱাই আছোঁ। এয়া আজি বৰষুণ আহিছে, ইয়াত পানী হৈছে আজি। এয়া আমি আহি পালোঁ জোতাৰ দোকানলৈ। এইখন হৈছে জোতাৰ দোকান। ইয়াত আমি এযোৰ জোতা চিলেক্ট কৰি ল'লোঁ। এয়া হৈছে আমাৰ জোতা, স্কুল জোতা। এইযোৰ হৈছে জোতা, আমি ল'লোঁ জোতাযোৰ। তাৰপিছত আমি আহিছোঁ চব্জিৰ বজাৰলৈ। এয়া চাওক আমাৰ ইয়াতে চব্জিৰ বজাৰ। এয়া হৈছে চব্জি, জ্বালা, আলু। তাৰপিছত আমি সোমালোঁ আলুৰ দোকানলৈ। এয়া চাওক, ইয়াৰ পৰা আমি পিঁয়াজ ল'লোঁ ফাৰ্ষ্ট। তাৰপিছত আমি ল'লোঁ আলু। আমি দুইবিধ আলু লৈছোঁ, একবিধ সৰু একবিধ ডাঙৰ। তাৰপিছত এইবিলাক চাওক বেঙেনা, আদা, তাৰপিছত লাও, স্কচ, জ্বালা, এইবিলাক হৈছে বেঙেনা। ইয়াৰ পৰা ল'লোঁ আমি বেঙেনা আৰু বন্ধাকবি। তাৰপিছত আমি ইয়াত নেচেৰা চালোঁ, নেচেৰা ইমান ভাল নহয়, সেইকাৰণে আমি নেচেৰা নল'লোঁ। আমি ইয়াৰ পৰা ল'লোঁ বন্ধাকবি। তাৰপিছত আমি ইয়াত আহিছোঁ, আমি এইবিলাক চাওঁ আমাৰ বাঁহৰ সামগ্ৰী, এইবিলাক নাৰিকল। তাৰপিছত আমি ল'লোঁ লাষ্ট নেচেৰাৰ গুটি। এইখন দোকানৰ পৰা আমি নেচেৰাৰ গুটি ল'লোঁ। তাৰপিছত এতিয়া আমি আহিছোঁ খোৱা বস্তুৰ দোকানলৈ। আমি ইয়াৰ পৰা খোৱা বস্তু ল'লোঁ অলপ। তাৰপিছত আমাৰ বজাৰ কৰা হ'ল, আমি এতিয়া যাবলৈ ওলাইছোঁ ঘৰলৈ। আপোনালোকক ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু অন্য এটা ভিডিঅ'লৈ লগ পাম।